বাপৰে বাপ গৰমো গৰম এই হাঁহি মণ্ডলে মোক চেছ কৰিছে কিমান হাজাৰ কৰি থাকিম মণ্ডলৰ পিছত কিবা আহিছিল নেকি আছিলে মাটি অলপ কামতে আহিছিলো কাম নে ছাৰ বহুত কামত বিজি হৈ আছে নহয় চাৰা হ'ব নেকি চাৰা হ'ব নেকি তুমি আকৌ আজিও আহিলা হয় ছাৰ আহিলো আৰু কামটোতো হোৱাই নাই দেখোন ইমান দিন হ'ল মানে এতিয়া ৰবা তোমাৰ মাৰ নাম জানকী নাছিল জানো হয় আৰু দেউতাৰ নাম হৰেশ্বৰ হয় তোমাৰ নাম নীতিশ হয় অলপ আগবাঢ়িছে কিন্তু আৰু অকণমান বাকী আছে মানে মোৰ কামখিনি শ্ৰেণী পৰিৱৰ্তনখিনি বেছি কাম হৈছে তো এটা চহীটো মই মাৰিব বাকী আছে চহী ছাৰ বাকী আছে এই লংকাৰ পৰা আহো মোক কৈ কাম নাই না মোৰ 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 আৰু ওপৰ আছে মোৰ আপুনি ক'ব মোক কৈ কাম নাই তেওঁ ক'ব মোক কৈ কাম নাই না সেনেকে ক'বই লাগিব মোৰ এইটো কাম নহয়তো মোৰ জাষ্ট শ্ৰেণী পৰিৱৰ্তনত ঠিক আছে কেনেকে হ'ব এখন গাড়ী ভাড়াতে যদি মই লোনৰ সমান যদি পইচা দি দিওঁ সেইবিলাক কোনো লুকাপ নহয় বুজিছা মই মোৰ যিখিনি কাম কৰিব লাগে আছে কৰি দিছো শ্ৰেণী পৰিৱৰ্তন কৰিব লাগে কৰি দিছো হা তোমাৰ বাৰু মই চহীটো মাৰি দিম কি চহী মাৰিব বাকী আছে মাৰি দিয়কচোন বাৰু আপুনি হ'ব বাৰু কি আছে কি বাকী আছে কৈ দিয়ক মই ভাগৰি গৈছো আৰু মানে সদায় সদায় আহি আচ্ছা তাৰ মাৰি দিছো তোমাৰ হৈ গৈছে কাম ঠিক আছে হ'ব ছাৰ এতিয়া মই কিমান দিছো আৰু তোমাৰ ইণ্টাৰভিউ আছে দে কিন্তু তুমি নাপাহৰিবা মই জাষ্ট শ্ৰেণী পৰিৱৰ্তন এইখিনি কৰি দিছো হা তোমাৰ আকৌ মেইন বছৰত তাত আছে কাম হা হ'ব ছাৰ আপুনি কিবা কৰি এইটো কি দিছে আৰু তুমি জানাই হয় এইখিনি এইটো 500 টকাৰ একো নহয় বুজিছে না লাগিব এইবিলাক কামত এইখিনি একো নহয় আৰু লাগিব জানাই দেখোন তুমি আৰু বহুত ডাঙৰ আছে আৰু তোমাৰ কামখিনি হৈছে ইণ্টাৰভিউটোৰ কাৰণে তুমি 5,000 দিব লাগিব মেইন ইণ্টাৰভিউত কেনেকুৱা কি হ'ব প্ৰশ্ন দিব তুমি কিয় লোনটো ল'বা বুজিছা হা কিবা প্ৰশ্ন কৰিছে আকৌ এটা কাম আছে তোমাৰ 3টা কাম আছে ঠিক আছে তুমি আৰু পেমেণ্টটো লৈ আনিবা 10,000 জানা নহয় বহুত কাম মই তাৰ একো কমিশ্যন নাপাওঁ বুজিছা আপুনি কিন্তু এবাৰ মোক কামটো হ'ব বুলি কৈ একদম টেনশ্যন নল'বা এবাৰ কৰি দিম মই টেনশ্যন নল'বি বুলি কৈ আছে আপুনি মইহে ইফালে মইহে জানো কেনেকে কি কৰি আছো না হ'ব তোমাৰ আদৰ কৰিম এই এখন ডাকৰ পৰা না হ'ব দিম হ'ব তুমি এতিয়া যোৱা হয় পেমেণ্টটো আনিবা দেই ছাৰ এইবাৰ কামটো কৰি দিব আৰু হেল্ল' হয় ছাৰ হয় তোমাৰ কামটো হৈছে হা লোনটো হৈছে তোমাৰ হয় নেকি ভালে হৈছে পিছে ভাল বুলি ক'লে নহ'ব তোমাৰ পে'মেণ্টটো থাকিল নহয় তোমাৰ মেইন বছৰ আৰু কিমানমান থাকিলে পিছে পে'মেণ্ট গড়ে 10,000 মান লাগিব আৰু তোমাৰ ইণ্টাৰভিউত প্ৰশ্ন সোধা হ'ব হা পুৰা প্ৰিপেৰেশ্যন কৰি আহিবা হ'ব ছাৰ হ'ব ঠিক আছে ছাৰ ধন্যবাদ ছাৰ
মাথা খাই দিছে চলি মাৰা কৰিছে এয়া ফুলবা গাইছি প্ৰশ্ন কেইটামান চাই লওঁ প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল এইটো দ্বিতীয় বিশ্বযুদ্ধৰ আগত হ'ব বনাই গ'ল চিম্পল কি হ'ব আকৌ অসমৰ মুখ্যমন্ত্ৰী কোন সেইদিনা কোনোবা এটা কৈছিল ফুলেশ্বৰ ক'লা নেকি কি বা কৈছিল জানো হেমন্ত শৰ্মা হ'ব পাৰিম এইবাৰ মই খাটাং মই লোন পোৱাটো খাটাং ক'ত গেলি কথা মণ্ডলা কৈছে এতিয়া তোমাক মণ্ডলা কেইটামান প্ৰশ্ন সুধিব এতিয়া তুমি ঠিক আছে মই আগতে কৈছোঁ প্ৰিপেৰেশ্যন কৰি আহিম তুমি সোধা। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল হা এতিয়া তুমি যে লোনটো ল'ব ইচ্ছা কিয় ল'ব ইচ্ছা ক'বা ছাৰ টি চলি একদম মানে মাটি বাৰী একদম বন্ধত গৈছে উপায় নোহোৱাতে মই লোনটো ল'ব লাগিছে আচ্ছা বুজি পাইছোঁ বাৰু এইটো প্ৰশ্ন হৈছে তোমাৰ এতিয়া দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ এই তুমি মুকেশ আম্বানীক চিনিবা ছাৰ দেখিছোঁ দেখিছা পাগলা হৈছা দেখা কথা কোৱা নাই মই তোমাৰ জানা না মুকেশ আম্বানী নহয় ছাৰ টিভিত দেখা পাইছোঁ নহয় আচ্ছা বুজিছোঁ বাৰু এতিয়া প্ৰশ্নটো হ'ল হা এই মুকেশ আম্বানী ঘৰত এটা কিবা এটা দাগ আছে হা এইটো কিহৰ দাগ তুমি ক'ব পাৰিবা এই দাগটো কেপিৰে হ'ব ছাৰ পাগলা হৈছা এতিয়া মুকেশ আম্বানীয়ে কেপি খাব নেকি পিছে ছাৰ বিমল নেকি হৈছে যা বুজি নেক্সট প্ৰশ্নলৈ আহোঁ হা এতিয়া কোৱা আমি যে পানী খাওঁ হা সেই পানী দেখিছা কিয় খাওঁ আমি পানী ছাৰ পানীটো ভোক কমোৱাৰ কাৰণে খায় কাৰণ আমি কঠীয়া তুলি থাকোঁ ভোক লাগিলে আমি পানীকে খাই দিওঁ হয় নেকি ঠিক আছে মুক্ত কৰিছে বাৰু নেক্সট প্ৰশ্নলৈকে আহোঁ হা নেক্সট প্ৰশ্নটো কোৱা তুমি প্ৰিয়ংকা চোপ্ৰাৰ নাম শুনিছা না নামটো শুনিছোঁ আমাৰ ল'ৰাটোতো কৈ থাকে বাবু এতিয়া প্ৰিয়ংকা চোপ্ৰা মই হ'লে কোনো চোপ্ৰা এই প্ৰিয়ংকা চোপ্ৰাই মানে বলিউডৰ ভাল এক্ট্ৰেছ হা এতিয়া তুমি কোৱা প্ৰিয়ংকা চোপ্ৰাৰ ফেমিলি মানে ক'ব নালাগে হা প্ৰিয়ংকা চোপ্ৰাৰ ভায়েকৰ নাম কি এইটো ভায়েকৰ নাম নয়ন নীলিম নেকি ছাৰ হৈছিলে এতিয়া বাৰু তোমাৰ হৈছে চব হৈছে তোমাৰ পে'মেণ্টটো আনিছা নহয় পে'মেণ্টটো আনিছে তোমাৰ লোনটো হৈ গৈছে তুমি 24 তাৰিখে একদম মই তাতে যোগাযোগ কৰিছোঁ তুমি 24 তাৰিখে পাই যাবা নাপালেও আৰু এজন আছে কৰিবা আমি আৰু নাজানো আমাৰ কামখিনি যি পাৰোঁ কৰি দিছোঁ শ্ৰেণী পৰিৱৰ্তনৰ বাবে চব কাম নাপালেও বুলি কৈছে মই কি মানে মনটো নাপামেই নেকি পাব 24 তাৰিখে যদি নাপায় আপুনি মেইন হেৰলৈ যাব লাগিব হা কিমান দিন আৰু এনেকৈ দাউৰি আপুনি আমাক গুটি কাম নাই আমি যিখিনি কাম কৰি দিছোঁ না এই মেইন ঘৰক আমাক কমাত কৰিব আপুনি ঘৰতো চাব লাগিল না বুজি পাইছোঁ আপুনি মই এই লংকাৰ পৰা আহি গাড়ী পইচা একদম মানে ভাড়া পইচা লোনত যিমানখিনি যায় লোনৰ সমানে হৈছে প্ৰায় বুজি পাইছোঁ বাৰু তুমি এতিয়া যোৱা তোমাৰ 24 তাৰিখে হ'ব নহ'লে নাই যাম ঠিক আছে বাৰু মই উঠোঁ উঠা মই কামটো পিছত কৰি দিব ঠিক আছে Bring the action. ছাৰ সোমাব পাৰোঁনে মানে আহা ছাৰ মণ্ডলে পঠালে আপোনাৰ ওচৰত হয় হয় কওকচোন কিবা দুটা চহী বাকী থাকিল বোলে হয় এই চহী দুটা আপুনি মাৰি দিয়ক বাৰু হয় দেখাওকচোন কি হ'ল চাওঁ ৰ'ব
এইটো চহী মাৰিব নোৱাৰিম দেই মই প্লিজ বেয়া নাপাব এইটো চহী কৰিব নোৱাৰিম মই এইটো পাৰ্মিশ্যন লাগিব আৰু কি পাৰ্মিশ্যন লাগে আপোনাক মিণ্টু চাহ দুকাপ লৈ আহাচোন জলদি লৈ আহা কৰি কৰক আৰু মোৰ উপায় নাই আৰু মানে কৈছোঁ নহয় আপোনালোকৰ ইয়াত মই কিমানবাৰ দৌৰিলোঁ মোৰ নিজৰে ঘিণ লগা গৈছে মানে গম পাইছেনে কিবা এটা ক'ব আৰু কিবা এটা ক'ব আৰু এতিয়া কি কৰিছ মই এইবোৰ আনিছে যেতিয়া আৰু দিয়কা আনিছে যদি ল'ব নহয়তো এইবাৰ মোৰ কামটো পূৰা ফাইনেল কৰি দিব আৰু হয় চাম আৰু আপোনাৰ দেখা পাইছে মোক এতিয়া ঘৰৰ ভেটিটোৱে আছে গৰু ছাগলী বেচিলোঁ কৰাৰ কাৰণে আপোনালোক নহয় তেনেকুৱা নক'ব